Hello guys, মই লেট লেডি গম পাইছো মোৰ ভিডিঅ'বোৰ লেট হৈছে আৰু লেট হোৱাৰ ৰিজনটো কৈ আছো এফালে মৰ্নিং ৱাক কৰিব যাওঁতে আমাৰ বজৰংগী ভাইজানে SBI একাউণ্টৰ ফালে বাট লৈছিলে তেওঁ বোলে একাউণ্টৰ কিবা প্ৰব্লেম হৈ আছে আৰু এফালে আমাৰ মতা কলেজনে পোৱালি এটা পাই চাইকেলখন কাঢ়ি মেলি বগৰী লৈ গ'ল ঘৰলৈ লেটেই মানুহ পেণ্টত বোকা চোকা লগাই আজৰি আৰু দুইজনে গধূলিলৈ ওলাই আহিলো তেহেঁতৰ ওচৰতে হৈ থকা গ্ৰন্থমেলা এয়া হৈ আছিলে বৰহুলে মহাবিদ্যালয় ফিল্ডত গ্ৰন্থমেলা আৰু ৰাইজ মোৰ ব্লগবোৰ দেৰিকৈ অহাৰ ৰিজনটো হৈছে মোৰ ঘৰত এটা ডাঙৰ প্ৰব্লেম হৈছে তাৰ কাৰণে মই ব্লগ এডিট কৰিব পৰা নাই এনেও মই লেট কিন্তু এতিয়া ঘৰৰ প্ৰব্লেম চলি থকাৰ কাৰণে আৰু লেট হৈছে আৰু দুইজনী গ্ৰন্থমেলাত ফুৰি মেলি কিতাপ দুখনমান চাই চোৱা কিতাপ পঢ়া মানুহ নোহোৱাৰ কাৰণে পেলাই খাবলৈ বহি দিলোঁ আৰু আমি দুজনী ওলাই গৈ নোখোৱাকৈ আহিম হ'বই নোৱাৰে ৰেক্টখন আহিছে না মোক মেলি ম'ম' চাওমিন এইবিলাক থুচি মেলি গ'লোঁ গুটিটাৰ ফুচকা খাব যদি বৰহুলৰ পাখিয়ে চাই আছে তেন্তে গম পাইছে চাগে ক'ত ক'ত গ'লোঁ আৰু পাছদিনা যোৰহাটলৈ বুলি দুইজনী ৰাওনা হ'লোঁ আজিলৈ বাই।